আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিৰ প্ৰায়বোৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শুভাকাংক্ষীক আমি লগ পাইছিলোঁ। স্বতঃস্ফূৰ্তভাৱে ৰাইজ য'ত নেকি গণনা চলি আছে তালৈকে গৈছিলে। প্ৰায় 2-3 হাজাৰ মানুহ গড়েশ্বৰ সমষ্টিৰ তাত একত্ৰিত হৈছিলে। সকলো মানুহ যোৱাকালিও লগ পাইছিলোঁ। আজি ভাবিছোঁ এবাৰ গড়েশ্বৰ সমষ্টিৰ 3টা আমাৰ মণ্ডল আছে, প্ৰত্যেকটো মণ্ডলত গৈ আমাৰ কাৰ্যকৰ্তা, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষীসকলক এটা ধন্যবাদ দিয়াৰ লগতে মাত এষাৰ দিম বুলি আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। এতিয়া আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি তথা ইণ্ডিয়া খুব ভাল হ'ব। ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি দিছে, আপোনালোকে গম পাইছে। এনেকুৱা নহয় যে আমি চৰকাৰ বিচাৰিছোঁ, চৰকাৰ ৰাইজে বিচাৰিছে। ৰাইজে বিচাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ পুনৰবাৰ হ'ব লাগে, কাৰণ তেখেতৰ নেতৃত্বত যিখিনি কাম আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিত হৈছে সেইখিনি আমি গড়েশ্বৰবাসী ৰাইজে কেতিয়াও পাহৰি যাব নোৱাৰোঁ। গড়েশ্বৰত নতুনকৈ ডিগ্ৰী কলেজৰ আধাৰশিলাৰ কাম স্থাপন হৈছে, গড়েশ্বৰ উৰণীয়া সেতুৰ কাম আৰম্ভ হ'ব আৰু ইয়াত কৰিবলগীয়া পুৰণি খুব ডাঙৰ ডাঙৰ সমস্যা বহুকেইটা সমাধান হোৱাৰ পথত। গতিকে নিশ্চিতভাৱে আগন্তুক দিনত যিখিনি সমস্যা আমি গড়েশ্বৰবাসী ৰাইজে ভুগি আছিলোঁ সেইখিনি সমস্যা সমাধান হ'ব। যে নিৰ্বাচন আমি খেলা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচন খেলিছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যি নেকি মৰম আৰু তেখেতৰ প্ৰতি যি নেকি বিশ্বাস, সেই বিশ্বাসৰ প্ৰতিফলন যোৱাকালি ঘটিছে। অভূতপূৰ্ব আমি ব্যৱধানত আমি গড়েশ্বৰ নতুনকৈ গঠন হোৱা এই গড়েশ্বৰ বিধানসভা সমষ্টিটোত আমি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৰসাত বিশ্বাসত গড়েশ্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিত ভোট দিছে। সমগ্ৰ জিলাখনেই বিজেপিময় হৈ পৰিলে, গতিকে উন্নয়ন অধিক ত্বৰান্বিত হ'ব। 100% হ'ব। এনেকুৱা নহয় যে এতিয়াহে হ'ব, আগতেও হৈ আছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তামোলপুৰৰ প্ৰতি যি নেকি মৰম, সেইটো আৰু আমি কোৱাৰ প্ৰয়োজন নাই। তামোলপুৰ জিলা হোৱাৰ পৰাই, ইয়াত মেডিকেল কলেজ হোৱাৰ পৰাই ইমান ডাঙৰ ডাঙৰ কাম তামোলপুৰত হৈছে যিখিনি নেকি আমি ভাবিব নোৱাৰোঁ। তো তেনেকুৱা ধৰণৰ কাম তামোলপুৰত হৈছে। গতিকে এতিয়াতো আমাৰ 2টা সমষ্টি, তামোলপুৰ জিলাৰ 2টা সমষ্টিত 2জন জনপ্ৰতিনিধি থাকিব। গতিকে নিশ্চিতভাৱে আৰু ত্বৰান্বিত হ'ব।